হেল্ল' গাইছ, আমি এতিয়া বাও ধান দাবলৈ গৈ আছোঁ। বাও ধান দাবলৈ গৈ আছোঁ। এইফালে ধান দা আছে, চাইডেও অলপ চাইডত সেয়া বাইদেউ। এতিয়া চাওক, এইবোৰ হৈছে বিহাৰী বাও। আমি এতিয়া ৰঙা বাও দেখুৱাইছোঁ আপোনালোকক। এইবোৰ ৰঙা বাও। আমাৰ ওচৰত এগৰাকী আইতা আছে। তেওঁ সুধিম ইয়াৰ কি ধৰণৰ খেতি কৰে। ইয়াৰ কি ধৰণৰ খেতি কৰা হয়? ইয়াৰ ৰাঙলী বাও, কেঁচা বাও, তাৰ আকৌ কোলা বাও। লাহি ধানৰ খেতিটো হয় গুৰিয়ে গুৰিয়ে। এতিয়া মই আৰু এজন ওচৰলৈ গৈ আছোঁ। এই ভিনদেউ বুলি কওঁ আমি। এয়া বিলাহী ভিনদেউ বুলি কওঁ আমি। মানে আপুনি ধানৰ বিষয়ে কি ক'ব বিচাৰে? ইয়াৰ কি ধান কৰে আপোনালোকে? আমি লাহি ধানটো কৰোঁ, ৰাঙলী বাও, কেঁচা বাও, কোলা বাও। এনে ধানবোৰ খেতিবোৰ কেনেকুৱা আপোনালোকৰ ইয়াত? ইমান এইবাৰ ভাল নহয় ইমান। এইবাৰ পানীটো বগা নাপালে যে সেইটো কাৰণে ধানটো অকণমান বেয়া হৈছে। ভিনদেউৱে ধান দাই আছে। এতিয়া আমি চাহ খাব লৈছোঁ। লগত আছে মিঠাই আছে। এয়া মিঠাই, কোমোৰা মিঠাই। এইবোৰ কোমোৰা মিঠাই বুলি কয়। তাৰপিছত এইফালে ৰুটি আছে। এয়া ৰুটি আছে। তাৰপিছত ইয়াত আছে মেগী আছে। আৰু এইফালে বাইদেৱে খাই আছে।